আমার সম্মানীয় এম মহাশয়, আমার CSD মহাশয়, পাটিল স্যার, আমার দলৰ BPL দলৰ সমূহ কৰ্মকৰ্তা তথা চেয়াৰমেন মেম্বাৰ তথা আমাৰ ৰাইজ, আপোনালোকক জনাবলৈ খুশি হৈছোঁ যে আমাৰ ভাৰতীয় এগ্ৰিকালচাৰ মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ্ছ ৱেলফেয়াৰৰ পৰা নেশ্যনেল ট্ৰী বৰ্ড তাৰ পৰা আমাক এটা হনি প্ৰচেছিং ইউনিট মানে এটা হনি সংৰক্ষণ কৰাৰ কাৰণে এটা প্ৰচেছিং ইউনিট এটা আমাক দিছিলে, য'ত আজি আমাৰ ইমান শুভ দিন আজি আমি ইয়াত ফাউণ্ডেশ্যন ষ্টনলিং শিলান্যাস কৰিব লৈছোঁ। আৰু আপোনালোক জানিব সুখী হৈছে যে মানে জনাব পাই ইয়াতে আমাৰ সমূহ SHG NGOsবিলাকে যিবিলাক ওমেন গ্ৰুপ আছে, মহিলা গ্ৰুপ, তেওঁলোকে নিজেই মৌ সংৰক্ষণ কৰি ইয়াতে আমাক দিব পাৰিব আৰু আমি ইয়াৰ পৰা বেলেগক বিক্ৰী কৰি তেওঁলোকৰ মুনাফা আদায়খিনি আমি কৰি দিম। আৰু সেইকাৰণে আজি আমাৰ ইয়াতে গোটেইবিলাক ৰাইজ উপস্থিত হৈছোঁ। আৰু আজিৰ এই শিলান্যাসটো প্ৰথমে আমাৰ উদ্বোধন কৰিব আমাৰ সন্মানীয় PM মহাশয় ফৰেষ্ট মাননীয় শ্ৰীযুত ৰঞ্জিত বসুমতী ডাঙৰীয়া, লগত থাকিব আমাৰ CSD ছাৰ, লগত থাকিব পাটিল ছাৰ। হয় ছাৰ, সকলোৱে ধৰক। জেনেৰেল ছেক্ৰেটাৰী আছে, তিনিজনক মই PCDC চেয়াৰমেন অহা নাই। আমাৰ প্ৰথমতে ইয়াত মহাশয় দিব CSD ছাৰ, পাটিল ছাৰ। ঠান্ডা